নমস্কাৰ টিনাধনু ব্লগটোক আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ খুৰা ছোৱালীজনী শান্তি হৈছিলে আৰু আজি তাইক নোৱাব, সেইটা মই তালৈ গৈ আছোঁ আৰু আপোনালোকেও চাই থাকক তাত গৈ কি দেখাওঁ। চ' ব'লক একেবাৰে তালৈ গৈ আপোনালোকক দেখাই আছোঁ। মই আহি পাই দেখা পালোঁ সকলোৱে জপা আনিবৰ কাৰণে ওলাইছে, সেয়ে মই বোলো একেবাৰে ইহঁতৰ লগত ময়ো যাওঁ। সৰু ছোৱালী তিনিজনীয়ে ল'ব জপাটো, যিহেতুকে নোৱাৰ আগত জপাটো আনি লয়, সেইটা আমি জপা আনিবলৈ গৈ আছোঁ। মানে এখন চুবুৰীৰ পৰা বেলেগ এখন চুবুৰীত থৈছিলে জপাটো, সেয়ে আমি য'ত গৈছিলোঁ ন তাৰ পৰা বেলেগ এখন ঘৰত থৈছিলে, সিহঁতৰ ঘৰলৈ আহি আছোঁ নিবৰ কাৰণে। সেইটো জপাটো তাতে থৈ দিছে এতিয়া। তাৰ পাছতে জপা নিব অহা মানুহবোৰক চাহ খুৱাব, সেয়ে চাহ দি আছে। এয়া ময়ো চাহটো ল'লোঁ, তাৰ আগত পানী এগিলাচ খাই ল'লোঁ, পানী পিয়াহ লাগিছিলে। এই তিনিজনী ভণ্টিয়ে লৈছে জপাটো, যিবোৰ মানে ডাঙৰ নহয় ন, সেই ডাঙৰ নোহোৱা ছোৱালীকেইজনী ল'ব লাগে আৰু ডাঙৰ হোৱা ছোৱালীকেইজনী ল'ব নাপায়। সেয়ে এইকেইজনী ছোৱালী শান্তি হোৱা নাছিলে আৰু সেয়ে সিহঁতকে ল'ব দিলে তিনিজনীকে। তাৰপাছত গামোচা দি দিলে, কিবা নিয়ম আছিল চাগে নাজানো আৰু, এনেকৈ গামোচাটো দি ঢাকি দিছে। এতিয়া সিহঁতি গৈ আছে লাহে লাহে। এয়া জপালৈ আমি আহি পাই গ'লোঁ কইনা ঘৰত। তাৰপাছত এতিয়া জপালৈ ছোৱালীকেইজনীক ভৰি ধুৱাব মামীয়েকে, সেই মামীয়েকে ধুৱাব লাগে নেকি। তাৰপিছত মামীয়েকে ধুৱাব ভৰিকেইখন তিনিজনীকে। চাই থাকক ভিডিঅ'টো। এনেকৈ সকলো নিয়ম হৈ যোৱাৰ পাছতে জপাখিনি আনি ইয়াতে থৈ দিলে ছোৱালীকেইজনীয়ে আৰু তাতে বহি গ'ল। সেই অনা হোৱাৰ পাছতে এইবিলাক কইনাক নোৱাবৰ কাৰণে লৈ আহিছে কলৰ পুলিৰ তলত। কইনাক নোৱাই আছে, আনফালে বিয়া গীত চলি আছে, শুনক আপোনালোকেও। কইনা নোৱা হৈ গ'ল, এতিয়া কইনাক দাঙি নিব আমাৰ মায়ে, মামীয়েক হয় আমাৰ মাও সম্বন্ধত, সেয়ে আমাৰ মায়ে দাঙি লৈ গৈছে। এয়া আৰু ফূৰ্তি ফাৰ্তাতে এনেকৈ নিছে আৰু, যেতিয়া কইনা দাঙি অলপ ফূৰ্তি ফাৰ্তা চলে ন। এইফালে ইমান নচলে, কিছুমান জেগাত ইয়াতকৈও বেছিকৈ চলে আৰু এই চাইডে অলপ চলিছে। এনেকৈ কলগছৰ সেয়া লগাই দিছে, কি বুলি কয় কলচোচনি লগাই দিছে। এইবিলাকো মালা গাঁঠি থৈছিলে লগত পিন্ধাবৰ কাৰণে, কিন্তু মালা পিন্ধাবই নাপালে, পিছে পিছে ঘূৰি থাকিলে। আৰু আমাৰ মানে মামীয়েক হয় সম্বন্ধত, কিন্তু নিজৰ মামীক সেইজনী ভৰি ধোৱাজনী, আমাৰ মাকো মামী বুলি মাতে। তাৰপিছত কইনাক তাতে নিয়াৰ পিছত অকণমান নিয়ম আছিল, সেই নিয়মখিনি কৰিলে, কৰাৰ পাছত কইনাক আমি ওলাবৰ কাৰণে লৈ আহিছোঁ ঘৰত। এতিয়া কইনাক আমি উলিয়াই দিওঁ, তাৰপাছত মানে সেৱা ল'ব লাগিব কইনাই। সেই ওলাই থকা টাইমতে আমাৰ চাহ লৈ আহিছিলে, তাৰপিছত মই জেলেপি খালোঁ, চাহ নাখালোঁ। এতিয়া এইফালে নাম ধৰি আছে, এই নাম ধৰা হোৱাৰ পাছত মানে কইনাজনীক সেৱা ল'ব লাগে, সেইকাৰণে কইনাজনীক আমি ওলোৱাই মানে দি আছিলোঁ। এয়া কইনা আহি গ'ল নাম শেষ হোৱাৰ পাছত সেৱা ল'বলৈ। এতিয়া কইনাই সেৱা ল'ব। কইনাৰ লগতে জপালোৱা ছোৱালীকেইজনীক সেৱা কৰিব লাগে, সেয়ে সিহঁতকো সেৱা ল'ব দিছিলে। এতিয়া কইনা তাতে সেৱা কৰি অহাৰ পাছত এইফালে ফটোশ্বুট চলি গ'ল, য'তেকে কইনাৰ ফ্ৰেণ্ডকেইজনীকো মাতিছে, সেইকাৰণে কইনাৰ ফ্ৰেণ্ডকেইজনীয়ে সিহঁতৰ লগত ফটো তুলি আছে। এইফালে আপোনাৰ প্ৰসাদ দি আছে নাম ভঙাৰ। আৰু এনেকৈ আৰু ভিডিঅ'টো শেষেই কৰিম আৰু। ভাত খালোঁ, ভোক লাগিলে, ভাত খাই লৈ ঘৰতে যাম। ভাত খাওঁতে দেৰিয়ে হৈছে, মোটামুটি 3টামান বাজি গৈছে। সেয়া আৰু ভাত খাওঁ আৰু এতিয়া ঘৰলৈ বুলি যাওঁ। চ' সকলোৱে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। এতিয়ালৈ আহিছোঁ, আপোনালোককো বাই বাই দিলোঁ।